হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই মানে মনটো অলপ বহুত বেছি ফূৰ্তি লাগি আছে। তো কিয় জানেনে বাৰু? তো মই এজন জনপ্ৰিয় অভিনেতাৰ ঘৰত বৰ্তমান বিয়া খাবলৈ গৈ আছোঁ, যিখন বিয়া তেওঁৰে হয়। তো তেওঁৰ নামটো বাৰু বৰ্তমান নকৰোঁ, একচুৱেলি মই পাহৰিছোঁ, কিন্তু আপোনালোকে দেখিলে গম পাব সেই অভিনেতাজন। তো ব'লকচোন বিয়াৰ দিশলৈ আগবাঢ়ি যাওঁ নে কি কয়? ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি বিয়া ঘৰ পাইছোঁহি আৰু। তো বিয়া ঘৰত এতিয়া সোমাই যাম। তো সকলো পৰিৱেশ আপোনালোকক দেখাই আছোঁ বাৰু বিয়া ঘৰৰ। তো যিহেতুকে এজন মানে জনপ্ৰিয়তা অভিনেতা হয় তেওঁ, তো সকলো পৰিৱেশ দেখাই আছোঁ, আপোনালোকে চাই থাকক সুন্দৰকৈ ভিডিঅ'। তেতিয়া ব'লক আমি বিয়া ঘৰলৈ যাওঁ। গাইজ এয়া কৰি ল'লোঁ, কৰি আছে আৰু আপোনাৰ কিবা কিবি আছে আৰু। তো প্ৰথমে খাই লওঁ, তাৰপিছত সকলো পৰিৱেশ দেখাম বাৰু।